এইটো আমাৰ পকা ঘৰ আছিল এইবিলাক ঘৰ আমাৰ ভাঙি গৈছে এতিয়া ভাঙি পেলাই নদীৰ এই মাজত আহি পৰিছে এতিয়া আপুনি দেখিব পাব যে গুৱাহাটী আমাৰ বৰপেটা জিলাৰ ভগেৰপাৰ বোলা অঞ্চলৰ যিখন গাঁও সেই গাঁওখনৰ আমাৰ যি অতি পুৰণি যি প্ৰতিষ্ঠিত আছিলে এয়া আপুনি চাব পাৰিব প্ৰতিষ্ঠিত 1987 যিটো 1987 চনৰ আপোনাৰ শ্ৰী সুপৰাম তালুকদাৰ আমাৰ ককাই এই প্ৰতিষ্ঠা কৰিছিলে এই কুৱাটো এইটো যিটো আমাৰ আছে এতিয়া বহুত আপুৰুগীয়া কুঁৱা এই কুঁৱা আমি সদায় আমি মনত থাকিব সৰুৰ পৰা আমি এই কুঁৱা ধৰি পেলাই ডাঙৰ হৈছোঁ আৰু এই কুঁৱাৰ লগতে আমাৰ জড়িত হৈ আছে বহুত অতীত আৰু বহুত ঘটনা তাৰ লগতে আমি দেখাবলৈ বিচাৰিছোঁ কেমেৰামেনটো তালুকদাৰ সৈতে এয়া চাওক বানপানী মানুহ মাছ মাৰিছে আৰু এইদৰে গৰাখহনীয়াই কবল কৰিছে বৰপেটা জিলাৰ ভগেৰপাৰ নামৰ গাঁওখনত কিন্তু আপোনালোকে দেখিব পাইছে যি সময়ত হাজাৰ বিঘা মাটি অসম চৰকাৰৰ দ্বাৰা আমাৰ যি হেৰি কৰিছে বহুতো মাটি যেতিয়া মোকলাই কৰা হৈছে বহুতো বাংলাদেশী অবৈধ মানুহৰ পৰা ঠিক তেনেকৈ এয়া চাওক আমি আমাৰ এই সন্মুখৰ যি গাঁওখনৰ যি চৰখিনি এই চৰ অঞ্চলতে আপোনাৰ 50-60 বিঘা মাটি এতিয়া গভৰ্ণমেণ্ট ৰেজিষ্টাৰ আমাৰ এই গাঁওখনৰ আছিলে হিন্দু গাঁওখনৰ সমাজখনৰ আছিলে সেই সমাজখনৰ সেই চৰত এতিয়া চাওক এই মুছলমান মানুহ ভৰ্তি হৈছে 100 বিঘাৰ ওপৰত মাটি আছিলে অলৰেডি বহুত মাটি এইটো হেৰিত গুচি গ'ল 175 বিঘা মাটি আছিলে এই 175 বিঘা মাটি এয়া আপুনি দেখিব পাৰে গো ৰিজাৰ্ভ আছিলে এয়া চাওক এই মুছলমান মানুহবিলাকৰ এইবিলাক যি বাংলাদেশী মানুহ এই মানুহ অধিকতা মানুহে এইদৰে এনেকৈ যি ইয়াৰ পৰা AIDF আপোনাৰ MLA বৰ্তমান AIDFৰ তো এইটো চাওক চেঙা সমষ্টি এনেকৈ গা কৰি উঠিছে তাত আপোনাৰ সোলাৰ চিষ্টেম লগাই মিলি এনেকৈ ঘৰ চৰ বনাই এনেকৈ চৰত বসতি কৰিছে আমি বহুতো কথা পাতিছিলোঁ যে আমাৰ এই যি চৰ আছে এই চৰৰ যি আমাৰ অধিকাৰ আছে আমাৰ যি ভূমিৰ হেৰি আছে তাত আমি আমাৰ ভাবিছিলোঁ আমাৰ এই অঞ্চলৰ যি গাঁৱৰ ডেকা ল'ৰাবিলাক শিৱ মন্দিৰৰ মাটি দখল কৰিছে আমি ভাবিছিলোঁ যে আমাৰ এই অঞ্চলৰ গাঁৱৰ যি ডেকা ল'ৰাবিলাক এই ডেকা ল'ৰাবিলাকক আমি লগত লৈ পেলাই এই যি আমাৰ এই যি লেণ্ড আছে এই লেণ্ডতে আমি ভাবিছিলোঁ এখন ফৰেষ্ট তৈয়াৰ কৰিম যেনেকৈ যাদৱ পায়ংদাৰ নিচিনাকৈ ইয়াতে ইমান বিশাল মাটি আছে এই বিশাল মাটিত আমি ভাবিছিলোঁ চাৰিওফালে বৃক্ষৰোপণ কৰিম আৰু ইয়াতে এখন ডাঙৰকৈ আমি ফৰেষ্ট এখন নিৰ্মাণ কৰিম যাৰ কাৰণে পৰিৱেশৰ এটা নতুন ফৰেষ্ট এখন নিৰ্মাণ হ'লে কিমান ভাল হ'ব এটা পৰিৱেশটোৰ কাৰণে কিমান ভাল হয় সেইফালে নগৰবেৰা পাহাৰ আছে বকচাইগাঁৱত নগৰ পৰা সেইফালে পাহাৰবিলাক দেখা যায় ইয়াৰ পৰা এই পৰা অহা যোৱা কৰে আপোনাৰ চন্তলি চৰ এইফালৰ পৰা অহা যোৱা কৰে এনেকৈ অহা যোৱা হয় এইফালে ওচৰত বহৰী আছে বহৰী নামৰ ঠাইখন আছে আৰু এই যি বৰ্তমানৰ সন্মুখত যি বিশাল খালী চৰ আপোনালোকে দেখা পাইছে সেইটো যদি আমি বৰ্তমানৰ এটা ফৰেষ্ট বনাব বিচাৰোঁ তেতিয়াও বনাব পাৰিম এইবিলাকত যিবিলাকত ঘৰ আছে ইয়াৰ মানুহবিলাকৰ সেই ঘৰ তাতেও আছে আৰু এইটো পাৰেও আছে দুটা পাৰত ঘৰ আছে দুই ধৰণৰ তেখেতসকলে জীৱিকা কৰি আছে এইফালেও ইনকাম কৰে সেইফালেও ইনকাম কৰে এইফালেও থাকে সেইফালেও থাকে হয় এয়া মাটিৰ ওপৰত এয়া বস্তু 10 বিঘা সন্মুখত গ'ল 5 বিঘা মাটি গ'ল সন্মুখত হয় নাৰিকল তামোল এয়া নাৰিকল আমাৰে হয় পাণ তামোল নাৰিকল ঘৰ গুচি গ'ল হয় আজিলৈকে চৰকাৰৰ পৰা কোনো আমি আজিলৈকে চৰকাৰে কোনো আমাক সাহায্য দিয়া নাই ডিচি বহুত কিবা কিবি ক'লে কিন্তু ডিচিও আমাক কোনো মানে কিমান ক্ষতি হৈছে এই ক্ষতি হিচাপে আমি চৰকাৰৰ ওচৰত দৰখাস্ত কৰিছিলোঁ আনকি মণ্ডলী ছাৰ্ভে ৰিপৰ্টো দিছিল তাৰপিছত আমাক কোনো এটা সহায় নিদিয়ে এই দুখৰ বিষয়ে আমি আজি এই নৈৰ পাৰত মথাৰিত বহুত মানুহ মথাৰিত বাস কৰি আছে মাটি নাই চব মাটি মানে গৰাখহনীয়াত গুচি গ'ল ইয়াত কোনো এটা মানে সমস্যা সমাধান নকৰিলে চৰকাৰ বিজেপি আহি কিন্তু আমাৰ এই সমষ্টি মানে আপুনি মাছ মাৰিছে মাছ পাইছে নেকি চাওঁ মাছ পাইছে নেকি চাওঁ খুলি দিয়ক
এয়া চাওক আমাৰ নদীৰ লোকেল মাছ কিমান সুন্দৰ সুন্দৰ মাছ টেষ্টি মাছ কি নাম আপোনাৰ কি নাম কুৰবান খান এই কুৰবান খানে এনেদৰে মাছ মাৰিছে আৰু এই মাছৰ লগতে জড়িত হৈ আছে বৰ্তমান কুৰবান খান তো এইদৰে আমাৰ এই গাঁওখন এই ঘৰ এইদৰে আমাৰ ভাঙি চিঙি নদীৰ মাজত গুচি গৈছে তথাপিও জন্মস্থান আমাৰ যি এই আপুনি দেখিছে পকী ৰাস্তাটো এইদৰে মাজত সেই যি জালখন দেখিছে জালখনৰ সেইফালৰ মাজত এনেকৈ পকী ৰাস্তা আছে তাৰ পৰা এনেকৈ হৈ পেলাই ডাইৰেক্ট গুৱাহাটীলৈকে যোৱা একদম এটা সংযোগী আছিলে পকী ৰাস্তা সেই পকী ৰাস্তা বৰ্তমান বৰলুইতৰ মাজত জাষ্ট বিকজ অফ ভালদৰে প্ৰটেকশ্যন হোৱা নাই যেনেদৰে হয়তো আজি মাজুলী প্ৰটেকশ্যন হৈছে যেনেদৰে হয়তো আজি গুৱাহাটীৰ যি আমাৰ গুৱাহাটীৰ নদীৰ পাৰবিলাক আছে সেইবিলাক প্ৰটেকশ্যন যেনে উত্তৰ গুৱাহাটী নৰ্থ গুৱাহাটী চাউথ গুৱাহাটী যে নৰ্থ গুৱাহাটী যেনেকৈ আমাৰ এইবিলাক আমাৰ প্ৰটেকশ্যন হৈছে ভালদৰে তেখেতসকলে বাউণ্ডেৰী দিছে বা ভালদৰে পাথৰ দিছে ভালদৰে তেখেতসকলে সেইসকলক দায়িত্ব দি ভালদৰে ধ্যান দি পেলাই ৰাখিছে ঠিক তেনেকুৱা যদি আমাৰ ইয়াতে ভালদৰে পাথৰিং বোল্ডাৰিং কৰি পেলাই বা যেনেকৈ জুহু মুম্বাই যেনেকৈ জুহু আছে ঠিক কেনেকুৱাকৈ যদি ভালদৰে ধ্যান ৰাখি পেলাই কৰিলে হয় আজি তেতিয়াহ'লে এনেকুৱা কবল নাহিলে হয় আৰু ইয়াতে বৃহৎ এটা ব্ৰিটিছৰ দিনৰ পুৰণি মন্দিৰ আছে এয়া চাওক এয়া ভোগেৰপাৰ যি গাঁও এই গাঁও অঞ্চলত এইদৰে জিকাৰ বাগান কৰা হৈছে আমাৰ ডেকা যুৱ যি কৃষক আছে আমি অকণমান পিছত আপোনালোকক লগ কৰাম আমাৰ যি স্বচ্ছ আৰু ডেকা আৰু এই যি আমাৰ কৃষক আছে এই কৃষকে আমাৰ এই আজু ককাহঁতৰ যি জমিন এই জমিনত কৰা হৈ গৈছে আৰু এই জমিনত বৃহৎভাৱে তেখেতসকলে সফলতাপূৰ্ণকভাৱে এইদৰে আমাৰ জিকাৰ লোকেল যি জিকা এইবিলাক ট্ৰেডিশ্যনেল জিকাবিলাকৰ খেতি কৰা হৈছে আৰু ইয়াৰ মাজতে আমি দেখাব বিচাৰিছোঁ সৰুতে আমি এইবিলাক বস্তু লৈ খেলিছিলোঁ এইবিলাক এটা শব্দ হয় এনেকৈ দিলে থাপ কৰি এটা শব্দ হয় এয়া চাওক এই যি বাগান এই বাগান কেনেকুৱা ধৰণৰ হয় কিমান সুন্দৰ বাগান এইদৰে তৈয়াৰ কৰিছে আৰু আমি এই যি যুৱক কৃষক এই যুৱক কৃষকজনক অকণমান সময় পিছতে আপোনালোকৰ লগত পৰিচয় কৰাই দি আছোঁ এয়া চাওক ভোল যি আমি ভোল খাওঁ এই ভোলৰ খেতি এয়া চাওক তিয়ঁহ এয়া আমি লোকেল তিয়ঁহ আমি এইদৰে লোকেল তিয়ঁহ এইবিলাক তৈয়াৰ কৰা হৈছে খেতি পথাৰত এয়া চাওক এইদৰে লোকেল তিয়ঁহ খেতি আমাৰ ডেকা ল'ৰাই কৰিছে এয়া চালাড খাবৰ কাৰণে ঘৰৰ তিয়ঁহ লৈ লৈছে ঘৰৰ তিয়াই দি এনেকৈ চালাড নিৰ্মাণ হ'ব এয়া তিয়ঁহ সেয়া আপোনাৰ ভোল আৰু সেয়া জিকা তিনিবিধকৈ ধৰণৰ বৃহৎ খেতি কৰা আছে খেতি আমাৰ বজাৰো আমাৰ আৰু মাটিও আমাৰ এয়া আজু ককাহঁতৰ পুখুৰী য'ত যথেষ্ট ধৰণৰ মাছলি পকৰা মাছ থাকে লগতে ইয়াতে আমাৰ যি পশুপালন হয় এয়া পশুপালনৰ সুব্যৱস্থা আছে ভালদৰে চৰকাৰে যেতিয়া এই আমাৰ যুৱক কৃষকসকলক সহায় সহযোগিতা কৰিব তেনেদৰে এইদৰে পশুপালনো কৰিব পাৰিব পালনৰ গভীৰ ব্যৱস্থা আছে মীন পালনৰ কাৰণে মীন পালনৰ গভীৰ এটা ব্যৱস্থা ইয়াতে আছে তো এয়াই হ'ল আমাৰ যুৱক কৃষক যি কৃষকে আপোনাৰ দেখিছে পশুপালন কৰিছে আমাৰ খেতি আমাৰ বুলি ক'লে নহ'ব খেতি তেখেতে নিজে কষ্টৰে কৰিছে আৰু ভালদৰে চৰকাৰে যদি এনেকুৱা আমাৰ উদ্যমী যুৱকসকলক সহায় কৰে তেতিয়াহ'লে নিশ্চয় আমি আগবাঢ়িব পাৰিম আৰু আশা কৰোঁ আমাৰ যি দেশৰ প্ৰতি যি প্ৰগতি তেখেতসকলে নিশ্চয় কঢ়িয়াই আনিব ধন্যবাদ তো কেনে লাগিছে আপোনাৰ খেতি কৰি এই ভোগেৰপাৰ যি গাঁওখনত নিজৰ গাঁওখনত নিজে খেতি কৰি পেলাই ভাল কেনেকুৱা লাগিছে বৰ্তমান খেতি কৰি বৰ্তমান ভালেই লাগিছে এইবিলাক ডাঙৰ ডাঙৰ চৰ কৰিছে এইবিলাক খেতি কৰিলে ভাল খেতি হ'ব হয় চৰকাৰে সাহায্য কৰিলে ভাল হ'ব আমাৰ গাঁৱৰ ডেকা ল'ৰাখিনিয়ে তেতিয়া কৰি আৰু দেখিছে পশুপালন কৰিছে সি মীন পালন কৰিছে তেখেতসকলৰ এয়া মীন পালনৰ কাৰণে চৰকাৰে সাহায্য দিব পাৰে পশুপালন তেখেতে কৰিছে পশুপালনৰ কাৰণে তেখেতক সাহায্য দিব পাৰে আৰু যি খেতি কৰিছে এই খেতি ছিজনেবল খেতিৰ কাৰণে তেখেতক সহযোগ কৰিব পাৰে তেখেতে ওৱান মেন আৰ্মি হৈ পেলাই 3টা ষ্টেপত কাম কৰিছে মৎস্য পালন খেতি কৃষক খেতি কৰি আছে আৰু লগতে আপোনাৰ মাছ এই যি পশুপালন হাঁহ পাৰ ছাগলী মুৰ্গী সেইবিলাকো পালন কৰে লগতে গৰুৰো তেখেতে ভালদৰে বজাৰত গাখীৰ উৎপাদন কৰি আছে আৰু বিক্ৰী কৰি আছে তো আৰু এই বিষয়ে আপুনি কিবা ক'ব বিচাৰে নেকি আহিব লগা সময়ত কি প্ৰচেষ্টা আপোনাৰ ক'ব লগা নাই আকৌ ঠিক আছে